বন্ধুসকল নমস্কাৰ। চাহ তাহ খোৱা হ'লনে বাৰু সকলোৰে? মই খালোঁ। খাই পেলাই এপাক ওলাই আহিলোঁ ৰাস্তা দি। আহি থাকোঁতে হঠাতে এখন দোকান দেখা পালোঁ। ভাবিলোঁ তেখেতসকলৰ মনৰ ভাৱনা কিছুমান আপোনালোকৰ আগত লৈ যাওঁ বুলি ভাবিলোঁ। তাকে আহকচোন, বলক তেখেতসকলৰ মনৰ ভাৱনাখিনি অলপ বুজি পাওঁ আজি মই আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। ৰাতি হ'ল বন্ধুসকল, তথাপিতো ৰাস্তা কাষতে এখন দোকান পালোঁ। ভাবিলোঁ এবাৰ সোমাই যাওঁ, তেখেতসকলৰ মনৰ কথা লওঁ। আচ্ছা, দাদা নাই নি ভাইটিহঁত? নাই। ক'ত গ'ল? ভালে আছা? একদম মজা। আহি আছিলোঁ বোলো, ভাবিলোঁ এবাৰ সোমাই যাওঁ, কথা বতৰা পাতি যাওঁ। সোমাই আহক। আচ্ছা, দাদা নাই তেতিয়াহ'লে? নাই। আহিলোঁ মানে মই ঘূৰি ফুৰিছিলোঁ একচুৱেলি, গৰম লাগিছে। এতিয়া বেছি ঘূৰিব নহয়, পুলিচৰ লাফৰা আছে বহুত, পুলিচৰ লাফৰা ধেৰ। তথাপিতো আহিলোঁ মানে কি বোলো ফটককৈ মনত পৰিলে হঠাৎ, বোলো দোকানৰ বোলো কণ্ডিশ্যনটো কি হৈ আছে সুধি যাওঁ বোলো। তাতে গাঁৱৰ দোকান বোলো, সোমালোঁ সেইকাৰণে। ছয়দাৰ বন্ধুসকল, দোকান একচুৱেলি বন্ধ আছে। মই তথাপিতো মানে সোমালোঁ তেওঁলোকৰ ঘৰত। সোমাই পেলাই মাতা আনিলোঁ। দাদা থকালে ভাল আছে, দাদা নাই। তথাপিতো মনৰ বতৰতমান পাতোঁ বুলি আহি পেলাই এনেকুৱাকৈ লৈ আহিলোঁ। এওঁলোক দুজন ষ্টুডেণ্ট হয়। তুমি কিহত আছা? ITI পঢ়ি আছোঁ। তুমি? মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলোঁ। আচ্ছা, বায়েকো আছে, এগৰাকী বায়েক বিয়া হৈছে আৰু চুমু আছে ন? চুমুৰ মেট্ৰিকত ৰিজাল্ট কেনেকুৱা আছিলে? ষ্টাৰ পাইছিলে। আচ্ছা, কোন কেইটা ছাবজেক্টত হেৰি পাইছিলে, লেটাৰ পাইছিলে? 4টা ছাবজেক্টত। কিহত? ইংলিছ, আছামিছ, ছায়েন্স আৰু ছায়েন্স আৰু কি আছিলে? হিন্দী। যথেষ্ট চোকা ছোৱালী এওঁলোকৰ যিগৰাকী দ্বিতীয় বায়েক, যথেষ্ট চোকা ছোৱালী হয়। আফৰোজা বেগম তাইৰ নাম। তাই বৰ্তমান এতিয়া আনএমপ্লয় হোৱাৰ কাৰণে যথেষ্ট অৰ্হতা আছিলে, কি ক'ম, বাকী ভাগ্যৰ কথা। কিবা কৰি আছে তাই এতিয়া? প্ৰাইভেট স্কুল এখনত সোমাই আছে। আচ্ছা, তেখেতে বোলে প্ৰাইভেট স্কুলখনত সোমাই আছে। আৰু তোমাৰ মেট্ৰিকৰ ৰিজাল্ট কি আছিলে? মোৰ ফাৰ্ষ্ট ডিভিজন, ইংলিছত লেটাৰ। আচ্ছা, এওঁৰ ফাৰ্ষ্ট ডিভিজনত পাইছিলে মেট্ৰিকত, আৰু ইংলিছত আছিলে তেখেতৰ লেটাৰ। আৰু তোমাৰ? মোৰ ফাৰ্ষ্ট ডিভিজন, মেথছ আৰু ছায়েন্সত লেটাৰ। আচ্ছা, এওঁ তাতকৈ ভাল ৰিজাল্ট। এওঁ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলে আৰু মেথছত পাইছিলে লেটাৰ, মেথছ ন, আৰু ছায়েন্সত। তো দুয়োটাই ভাল ছাবজেক্টতে তেওঁ লেটাৰ পাইছিলে। বাৰু ঠিক আছে, এতিয়া বেলেগ কথালৈ আহোঁ। প্ৰভাৱ কেনেকুৱা লকডাউনৰ? দোকানৰ লকডাউনৰ আগৰ আৰু এতিয়াৰ প্ৰভাৱ কি? আগতকৈ বেয়া হৈছে, বিক্ৰী বাৰ্তা বেয়া হৈছে ন? হয়। আগত কেনেকুৱা আছিলে? আগতে বিক্ৰী হয় আপোনাৰ 4-5 হাজাৰমান, কিন্তু যোৱা বছৰ মাৰ্চ মাহৰ পৰা বিক্ৰী কমি গৈছে। কাষ্টমাৰ্ছখিনি আহেনে? আহে। আগৰ দৰে আহি আছেনে? আগৰ দৰে আহে, কিন্তু অকণমান মানে লকডাউন হোৱাৰ পৰা অকণমান কমাই দিছে, পুলিচৰ ভয়। আকৌ গভৰ্ণমেণ্টৰ প্ৰট'কল মানি চলিব লাগে, তেওঁলোকেও নিবিচাৰে এনেকৈ আহিবলৈ। ঠিকে আছে। তো বাকী পথাৰৰ কাম চলিছে? পথাৰৰ কাম চলি আছে। বোকা হেৰি ৰোৱা হৈছে নেকি? কঠীয়া হৈছে? আচ্ছা, পথাৰলৈ কোন যায়? মা, পাপা, বা, আমিও যাওঁ। চবেই যোৱা? চব যাওঁ। ভাল কথা, যাবই লাগিব। যিহেতু আমি গ্ৰামীণৰ মানুহ, গাঁৱৰ মানুহ, তো আমাৰ প্ৰধান হৈছে খেতি প্ৰধান। খেতিটো মানে কি, গাঁৱৰ মানুহে বৰা জহাটো খায়, দুখীয়া হওক ধনী হওক। তো বিহু হওক, উৎসৱ হওক, বাকী যি পাৰ্বণ হওক, ঈদ, সকলোতে বৰা জহা আমাক লাগেই, সকলোৱে জানে। তো গতিকে সেইকাৰণে সকলো মানুহে মানে ধৰক খেতিটোত অলপ জোৰ দিয়ে এই বাৰিষা সময়ত। কাৰণ আমাৰ 3 মাহতে আজৰি হ'ব লাগিব। শাওনৰ আগে আমি আজৰি হ'ব লাগিব, তাৰপিছত আৰু আকৌ আঘোণত ধান চপাবলৈ হ'লেই। গতিকে ভাল কথা। এতিয়া দোকানৰ কথালৈ আপোনাৰ আহোঁ। এই বস্তুৰ দাম কেনেকুৱা হৈছে? দাম বাঢ়িলে আগতকৈ বহুত। বাঢ়িছে ন? বহুত বাঢ়িছে। তেল, ধৰা আলু, পিঁয়াজ, আটা, এইবোৰ দাম কেনেকুৱা ধৰণৰ হৈছে? আলু কেজি 20 টকা, তাৰপৰা মিঠাতেল 210 টকা হ'লগৈ, তাৰপৰা আটা 34 টকা কেজি। উপায় নাই, ওপৰত যদি দাম বঢ়ে তোমালোকেতো ধৰা
গতিকে বন্ধুসকল কথাটো হৈছে এইটো চলাত এতিয়া কিবা অসুবিধা হৈছে নেকি হয় হৈছে ন হৈছে তো বন্ধুসকল মই এইটো ক'ব বিচাৰিছোঁ ডিফাৰেঞ্চটো দিবলৈ বিচাৰিছোঁ তেওঁলোকৰ লকডাউনৰ আগত খুব অৱস্থা ভাল আছিল তেওঁলোকে কোৱা মতে মোটামুটি ভাল আছিল চলি আছিলে তো এতিয়া লকডাউনৰ পিছত কাৰণ তেওঁলোক ষ্টুডেণ্ট আৰু দেউতাকে হৈছে তেওঁলোকৰ মুখ্য মানুহ ঘৰখনৰ তো হ'লেও এটা ভাল খবৰ আছে তেখেতসকলৰ মাক তথা আমাৰ বৌ তেওঁ বৰ্তমান গভৰ্ণমেণ্টৰ নৱনিযুক্ত শিক্ষয়িত্ৰী হিচাপে সুবিধা পাইছে স্কুলত দৰমহাটো হোৱা নাই চাগে দৰমহা হোৱা নাই দৰমহা হ'ব বুলি কৈ আছে গতিকে ভাল খবৰ সুখৰ খবৰ এটাও ইয়াতো আহি পৰিছে তাৰ মাজতো যিয়েই নহওক তেওঁলোকৰ এই চাকৰি তাকৰিটো ছেকেণ্ডেৰী কথা চাকৰিটো এতিয়া হৈছে ধৰক তাৰ আগত দোকানখন তেওঁলোকৰ মেইন সম্বল আছিলে তো কথাটো হৈছে মানে কি এতিয়া লকডাউনত একচুৱেলি আমাৰ গ্ৰামীণ পৰিৱেশত এটা সাংঘাতিক ধৰণৰ মানুহৰ কষ্ট হৈছে মই ভিডিঅ'টো এইকাৰণে কৰিব বিচাৰিলোঁ কষ্টখিনি মানে যথেষ্ট হৈছে সেইকাৰণে কাৰণ আগৰ তুলনাত এতিয়া চব ফালৰ পৰাই আমাৰ গ্ৰামীণ এলেকাত অসুবিধাৰ সৃষ্টি হৈছে কিন্তু বস্তু কিছুমান এভেইলেবল হয় যেনে ধৰক শাক পাচলি মাছ মাংস এইখিনি মানুহৰ ঘৰতে পায় যিহেতু কুকুৰা মুৰ্গী বা হাঁহ চাহ অলপ মানুহৰ ঘৰতে পোহে তো তাৰ পৰাই চলি আছে বা শাক পাচলি অকণমান হ'লেও মাটি অকণমান থাকে কৰিবলৈ পাই আছে কিন্তু সেইখিনিও যথেষ্ট নহয় কাৰণ কি আমাৰ ল'ৰাখিনি পৰাপক্ষত মানে আমি টাউনতেই কৰ্মজীৱী হয় মেক্সিমাম ষ্টুডেণ্টখিনিৰ বাহিৰে বহুখিনি ল'ৰাই টাউনত গ'লে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে কৰ্মৰত কিন্তু তেওঁলোকৰো এতিয়া আজি যোৱা বছৰৰ পৰা দেখিছোঁ মানে দৰমহা চৰমহা পোৱাটো অকণ যথেষ্ট খেলি হৈছে হয় নহয় তোমালোকে জনাত গতিকে মই নিশ্চয় ভুল কোৱা নাই গতিকে এই বস্তুটোকে মই আজি ভিডিঅ'টোত ল'ব আহিলোঁ যে গ্ৰামীণৰ জীৱিকাৰ যিটো পথ বা আমাৰ নিবনুৱা সমস্যা মানে ধৰক এতিয়া হৈছে তাৰ ওপৰতে দুই এটা কথা ৰাখি পেলাই ভিডিঅ'টো কৰিলোঁ তেতিয়াহ'লে আজি আহোঁ নহয় জানো তো আকৌ এদিন লগ পাম মাৰ দৰমহা হ'লে মাতিবা দেই খানা এটা খাব লাগিব হয় নাই ঠিক আছে পুনৰ আমি এখন শাক পাচলিৰ দোকানলৈ যাম তাতো মই তেখেতসকলৰ আৱেগ অনুভূতি বা বজাৰখিনি কেনেকুৱা ধৰণৰ তেখেতৰ ব্যৱসায় চলিছে আপোনালোকক জনাবলৈ এই ভিডিঅ'ৰ মাধ্যমেৰে চেষ্টা কৰিম ধন্যবাদ আহোঁ হা জন্মভূমি তিনিআলি হয় ইয়াতে বহুত পুৰণা এখন চব্জি দোকান আছে আপোনাক দেখাব বিচাৰিছোঁ তেখেতসকলৰ মুখ্য জীৱিকা এই শাক পাচলিৰ দোকানখনেই তো এই শাক পাচলিৰ দোকানখনেই তেখেতসকলে আমাৰ এইটো এৰিয়াত অঞ্চলত সকলো ৰাইজৰ সুবিধা হোৱাকৈ বজাৰখন খোলে ডেইলি হিচাপতে দিন হিচাপত তো আমি সকলোৱে তেখেতসকলৰ পৰা ক্ৰয় কৰি পেলাই নিজৰ দৈনন্দিন আহাৰ যোগাৰ কৰোঁ এই বৌ দোকানখন একচুৱেলি ককায়ে চলায় কিন্তু ককাই বেলেগ কামত গ'লে বৌয়ে চলায় আমি দেখাবলৈ বিচাৰিছোঁ আপোনালোকক এইখনেই চব্জি দোকান বৌ তিয়ঁহ কেনেকৈ লগাইছে তিয়ঁহ 40 টকা ভাত কেৰেলা ৰঙালাও জলকীয়া নেমু তাৰ পৰা আপোনাৰ শাক কি আছে পালেং ভেন্দি আদা আৰু ভোল আৰু এইটো কি হয় লেহেতি শাক এইটো বন্ধুসকল দেখিছে এইটোক লেহেতি শাক কয় লেহেতি শাক নেচাৰেলে হয় এইটো আপুনি এইটো বজাৰত পাব কিন্তু খেতি হিচাপে কৰে জানো নকৰে নহয় এইটো একচুৱেলি বনৰীয়া হয় তো পথাৰতে হয় গতিকে তেখেতসকলে গোটাই মেলি আনি পেলাই ইয়াতে বিক্ৰী কৰিছে এইটো পালেং ন এইটো পালেং শাক খুব ধুনীয়া অলপ টেঙা হয় তাৰ সোৱাদটো ভেন্দি দেখিছে ভেন্দি সকলোৱে চিনি পায় নেমু তামোল পাণ সম্পূৰ্ণ লোকেল পাণ পাব আপোনালোকে ইয়াতে কেৰেলা ৰাখিছে গতিকে আপোনালোকৰ বিক্ৰী বাৰ্তা কেনেকুৱা চলি আছে আপুনি আগলৈ যাওক
আচ্ছা, লকডাউনত কিবা প্ৰভাৱ পৰিছে নেকি? ককাই এখেতে আচলতে বহু যোগাৰ ধৰি দিয়ে দূৰৰ পৰা আনি পেলাই বস্তুখিনি। আচলতে আপুনি এই আপোনাৰ চব্জিখিনি যে শাক পাচলিখিনি আপুনি সদায় আনে নে নাই আপোনাৰ ঘৰত কৰা খেতিয়ে? উঠাই আনে ন আপুনি? আপুনি কিনি আনে বেলেগৰ পৰা নহয় জানো? আচ্ছা আচ্ছা। বাকী এতিয়া আগৰ বজাৰ আৰু লকডাউনৰ বজাৰ কিবা পাৰ্থক্য পাইছেনে? একেটাই চলি আছে মানে আপোনাৰ ব্যৱসায়ত একো প্ৰভাৱ পৰা নাই? লকডাউনত বস্তুৰ দাম বাঢ়িছে নেকি? শাক পাচলিৰ দাম বাঢ়িছে? কিমানকৈ বাঢ়িছে আন্দাজ আগতকৈ ধৰক? ভেন্দি 500কৈ বাঢ়িছে, জলকীয়া বাঢ়িলে বহুত, জলকীয়া 140 টকা কেজি। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি দেখাব বিচাৰিলোঁ গ্ৰাম্য জীৱিকাৰ মানুহে কেনেধৰণে চলিছে আজিৰ তাৰিখত। এখেতসকল আজিৰ শাক পাচলি বেপাৰী নহয়, বহুত পুৰণাই হয় আমাৰ এইটো অঞ্চলত, সকলোৱে পৰিচিত। প্ৰায় 6-7খন গাঁৱৰ মানুহ আহে তেখেতসকলৰ এই বজাৰৰ পৰা বজাৰ কৰি লৈ যায়। তো গতিকে সকলোৰে সুবিধা হৈছে, তেখেতসকলৰ চলাত সুবিধা হৈছে, মানুহে ক্ৰয় কৰে। বাকী মানুহসকলৰো ঠাইতে বস্তুখিনি পায়, দুপৰীয়া হওক, ৰাতিপুৱা হওক, সন্ধিয়া হওক বা ৰাতি হওক। ৰাতি হ'লেও তেখেতে ঘৰৰ পৰাই, আপুনি ঘৰৰ পৰাই যোগান দিয়ে ৰাতি হ'লে। গতিকে ৰাইজ আহিব, তেখেতসকলৰ যি খাটি খোৱা অসমীয়া, আচলতে খাটি খোৱা অসমীয়া পৰিচয় এইটোৱে বুলি কয়। তো গতিকে তেখেতসকলে বৰ বিশেষ লাভ নাপায় শাক পাচলি, আপোনালোকৰ আইডিয়াটো চবৰে আছেই। 2 টকা প্ৰফিট পায়, তাৰ বিনিময়ত তেখেতসকলৰ সংসাৰখন ধুনীয়াকৈ চলি আছে। তো গতিকে এই ভিডিঅ'ৰ যোগেদি আমি তেখেতসকলৰ এই ব্যৱসায়ৰ উন্নতি কৰক, আৰু যিভাগে তেখেতসকলৰ সংসাৰখন চলি আছে আৰু অতি সুন্দৰকৈ ভগৱানে চলাওক বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।